हेलो गाइस मोर এটা ইউটিউব চেনেলত তো ভিডিও কিমান দিন মান দিব পৰা নাছিলো গা ভাল নাছিলে এটা হ'ব কি হ'ব সেইটো বুজি পাওঁ কিন্তু মই পঢ়িব নাজানো ইমানে ভাল লাগিছে যে মই ফাৰ্ষ্ট কেনেকৈ হ'লোঁ আৰু ছাৰহেঁতি মোক কেনেকৈ ফাৰ্ষ্ট কৰাইছিলে ইমানত তো মই চিন্তা কৰিছোঁ যে ফাৰ্ষ্ট কেনেকৈ হ'লোঁ এনেকুৱা হৈ যায় যে চিষ্টেমটো পঢ়িব পাৰিলেতো ঠিকে আছে কিন্তু অসমীয়া ছাবজেক্টটো যদি মই পঢ়িব নোৱাৰোঁ আৰু অসমীয়া থাকিব সমাজ বিজ্ঞান থাকিব জ্ঞান চাৰিটামান থাকে ছ'চিয়েল চায়েন্স এনেকৈ অসমীয়া এইবিলাক থাকে ন সমাজ বিজ্ঞান বিজ্ঞান ছাবজেক্ট লাগে তো কিতাপবোৰ মোক দেখিলে পাঠটো উলিয়াই যাওঁ আৰু কুৱেশ্যন দিয়ে উত্তৰ দিয়ে লিখি যাওঁ আৰু বুজি নাপাওঁ কিন্তু উত্তৰটো মই ঠিকে লিখোঁ মোৰ কিছুমান ঠিকে হৈ যায় মই মোৰ মাইনত ধ্যান দিছোঁ যে এই কুৱেশ্যনটো আৰু পঢ়াই লাগে মই বুলি ভাবোঁ ধ্যান দি শুনো আৰু নজনা কাৰণে মই পঢ়িব নোৱাৰোঁ জনা হ'লে মই পঢ়িব পাৰিলোঁ
বাহিৰলৈ পেলাই দিলোঁ আৰু দাদা এজনী কৈছে এনেকৈ বাহিৰত যাব লাগিব সেই ক'লোঁ আৰু বাহিৰত বাহিৰলৈ কথাখিনি মই কেতিয়াবা ক'ম